हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত মই তোমালোকক ক্লাস 10 আজি যেটো ইংলিশ এক্সাম হল ইংলিশ কোশ্চেন পেপার এইটোৰ বিষয়ে তোমালোকক দেখুৱাম আৰু কি কোশ্চেন আহিছে সকলোখিনি দেখুৱাম এ টু জেড ইয়াত আছে সেকশন এ শর্ট কোশ্চেন বিলাক তোমালোকে চাই লোৱা কি আহিছে কেনেকৈ আহিছে সকলোখিনি মই তোমালোকক দেখাই আছো তোমালোকে চাই থকা যে তোমালোকৰ এনসার বিলাক শুদ্ধ হৈছে নে ভুল হৈছে বা কেনেকৈ হৈছে কমেন্ট কৰিবা আৰু ভিডিওটো চাই থাকা সকলোখিনি ইয়াত ভালকৈ বুজাই দিয়া হৈছে কোনটোৰ এনসার কেনেকৈ হ'ব বা কোনটো কোশ্চেন কেনেকৈ হ'ব কোনটো কোশ্চেনৰ কেনেকৈ কনফিউজন আছে তোমালোকে যিকোনো কোশ্চেন কৰিব পাৰা তো তোমালোকে চাই থাকা যে কি কোশ্চেন আহিছে বা তোমালোকৰ যদি কোনো কনফিউজন থাকে ইয়াত ক্লিয়াৰ কৰিব পাৰিবা তোমালোকৰ কোশ্চেনটো এবাৰ কেনেকৈ হৈছে কমেন্টত নিশ্চয় জানাবা কেনেকৈ হৈছে কোশ্চেনটো তোমালোকৰ কোশ্চেনটো ইজি লাগিছে না হার্ড লাগিছে তো তোমালোকে যি বিলাকে আজি ইংলিশ পেপার বা ইংলিশ কোশ্চেন পেপাৰৰ এক্সাম দিলা এক্সামটো কেনেকৈ হল সকলোৱে জানাবা আৰু তোমালোকৰ এক্সামৰ কোশ্চেন বিলাক কেনেকৈ আহিছে মই তোমালোকক দেখাই আছো বা যি বিলাকে কোশ্চেন চাই আছা যে মোৰ কোশ্চেন চাব লাগে কেনেকৈ হৈছে কোশ্চেনটো বা কোশ্চেনৰ এনসার বিলাক তুমি কেনেকৈ দিছা এইবিলাক প্ৰুফ কৰিব লাগে তো তোমালোকে এইবিলাক ভালকৈ চাব পাৰিবা যে কোনটো কোশ্চেন কেনেকৈ টাইপৰ দিছে আৰু সেকশন এ তোমালোকৰ 45 টা তোমালোকৰ শর্ট কোশ্চেন থাকিব তাৰ পিছত তোমালোকৰ বট কোশ্চেন খিনি তুমি জানাই যে কেনেকুৱা বট কোশ্চেন দিয়া আছে ইয়াৰ পৰা বট কোশ্চেন দিছে যে কি বট কোশ্চেন আহিছে বা কি শর্ট কোশ্চেন আহিছে তোমালোকৰ অমৰ শিটত লিখিব লাগিব ইয়াত সকলোখিনি তোমাক শো কৰা হৈছে কোশ্চেনটো এ টু জেড তোমালোকে দেখুৱা হৈছে তোমালোকে ভিডিওটো দেখি থাকা আৰু কোশ্চেন বিলাকৰ এনসার বিলাকো চাব পাৰিবা যে মোৰ এনসারটো শুদ্ধ হৈছে নে ভুল হৈছে তোমালোকে এ টু জেড চাব পাৰিবা তো এইবিলাক তোমালোকে চাব পাৰিবা আৰু কোশ্চেনটো কেনেকৈ হল তোমালোকৰ এক্সামটো ভাল হল নে বেয়া হল এইটো তোমালোকে ক'ব পাৰিবা বট কোশ্চেন কেনেকুৱা টাইপৰ আহিছে কোনটো চেপ্টাৰৰ পৰা আহিছে কুৰ্ক লেনসন মেন্ডেলা এ লেটাৰ টু গড ম্যাডাম রাইট দা বাস কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা কোশ্চেন আহিছে সেকশন শীত কেনেকুৱা কোশ্চেন আহিছে তোমালোকৰ ৰচনা কেনেকৈ আহিল এ টু জেড তোমালোকে লিখিব পাৰিবা বা লিখিছা যিবিলাকৰ এক্সাম ভাল হৈছে বা যিবিলাকে এবাৰ এক্সাম দিয়া নাই বা কোশ্চেনটো চাই আছে তেওঁলোকৰ বাবে ভিডিওটো তো তোমালোকে ভিডিওটো ফুল চোৱা আৰু কমেন্ট কৰা মই নেক্সট পাৰ্টত তোমালোকক এ টু জেড সলভ কৰি দেখুৱাম তো ভিডিওটো বেছি লাইক কৰা